নমস্কাৰ বন্ধু বান্ধৱীসকল, জব আপডেট অফ আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আজি কথা পাতিম SLPRB অৰ্থাৎ আসাম চিভিল ডিফেন্সৰ পৰা অহা আপোনাৰ 211টা পদৰ বিষয়ে কথা পাতিম। কিমানখিনি শিক্ষাগত অৰ্হতা লাগিব, ফিজ লাগে বা নালাগে, সকলোখিনি ডিটেইলছত কথা পাতিম। তো এনেকুৱা নিয়মীয়াকৈ জবৰ আপডেট পাই থাকিবলৈ জব আপডেট অফ আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিব। এতিয়া বলক মূল ভিডিঅ'টোলৈ। তো SLPRB অৰ্থাৎ চিভিল ডিফেন্স এণ্ড হোম গাৰ্ডৰ পৰা অহা আপোনাৰ 211টা পদৰ বিষয়ে কথা পাতিম। তো এই পদকেইটাৰ বাবে আপোনাৰ কনষ্টেবল গ্ৰেড থাৰ্ডৰ পদ হয়। আপোনাৰ ইয়াৰ বাবে আপোনাৰ কেটেগৰী ৱাইজ আপোনাৰ পদকেইটা তো চাওক, সকলোখিনি ইয়াতে মই হাইলাইট কৰি দিছোঁ। কেটেগৰী ৱাইজ আনৰিজাৰ্ভড আছে 49টা, OBC MOBC 8টা, SCত আছে 4টা, STত 6টা, ST এইচত আছে 110টা, EWSত আছে 34টা। তো এই পদকেইটাৰ বাবে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। আপোনাৰ মেট্ৰিক পাছ হ'লে আপুনি এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰে। তো এই পদকেইটাৰ বাবে আপোনাৰ এজটো বিচাৰিছে, বয়সৰ সীমাটো আছে 18 বছৰৰ পৰা 14 বছৰ 18 বছৰৰ পৰা 40 বছৰলৈকে। চ' SC ST P এণ্ড ST এইচৰ কাৰণে আপোনাৰ 5 বছৰ ৰেহাই দিছে। অৰ্থাৎ আপুনি কমচে কম 45 ইয়াৰ্ছলৈকে আপুনি এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু দিছে OBC MOBCৰ কাৰণে আছে 3 বছৰ ৰেহাই, অৰ্থাৎ 18ৰ পৰা আপুনি 43 অৰ্থাৎ 43 বছৰলৈকে আপুনি এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। চ' ইয়াৰ বাবে আপোনাৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এই পদকেইটাৰ বাবে আপুনি জাষ্ট এপ্লাই কৰিলেই হ'ল। চ' ইয়াৰ লাষ্ট ডেটটো আছে ইয়াৰ আপোনাৰ ষ্টাৰ্ট হ'ব আপোনাৰ 7 জানুৱাৰীৰ পৰা। ইয়াৰ এপ্লাই আৰম্ভ হ'ব 7 জানুৱাৰীৰ পৰা আৰু ইয়াৰ লাষ্ট ডেটটো আছে ফেব্ৰুৱাৰীৰ 5 তাৰিখলৈকে 2023 ফেব্ৰুৱাৰীত। এইটো মই হাইলাইট কৰি দিছোঁ। এইটো চাওক, 7 তাৰিখ জানুৱাৰী 2023 জানুৱাৰীৰ 7 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেটটো আছে আপোনাৰ 2023 ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখলৈকে। তো সকলোখিনি মই ডিছক্ৰিপশ্যনত এডভাৰটাইজমেণ্টৰ লিংকটো দি দিম, তাৰ পৰা গৈ আপুনি ডাউনলোড কৰি সকলোখিনি ডিটেইলছটো চাই পিছত আপুনি পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। চ' মই লিংকটো দি দিম। যেতিয়া আপোনাৰ ষ্টাৰ্ট হ'ব এপ্লিকেশ্যন এপ্লাই কৰা ডেটটো ষ্টাৰ্ট হ'ব, মই এপ্লিকেশ্যন লিংকটো দি দিম, অফিচিয়েল ৱেবছাইটটোৰ লিংকটো দি দিম ডিছক্ৰিপশ্যনত, তাৰ পৰা গৈ চাই ল'ব। আৰু এটা কথা, ফিজিকেল ষ্টেণ্ডাৰ্ড আপোনাৰ ছোৱালীৰ কাৰণে বা ল'ৰাৰ কাৰণে হাইটটো কিমানখিনি লাগিব। জেনেৰেল OBC MOBC SCৰ কাৰণে মেলৰ কাৰণে আপোনাৰ লাগিব 162.56 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 154.94 চেণ্টিমিটাৰ আপোনাৰ। আৰু ST STPৰ কাৰণে মেলৰ কাৰণে আপোনাৰ 160.02 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 152.40 চেণ্টিমিটাৰ। তো সকলোখিনি আপুনি চাই ল'ব এডভাৰটাইজমেণ্টৰ পৰা। আপুনি ভালদৰে চাই পিনি পিছত আপুনি এপ্লাই কৰিব। চ' জব আপডেট অফ আসাম চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। চ' এইখিনি আছিল ইনফৰমেশ্যন। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।